এসাঁজ ভাত খাই হওক লাখপতি। কথাটো শুনি আপুনি হয়তো আচৰিত হৈছে। আচৰিত হোৱাৰে কথা, আপুনি হোটেল ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি সদায় বিল পৰিশোধ কৰি আহিছে। তাৰ বিপৰীতে আজি আপোনালোকক ক'বলৈ ওলাইছোঁ অন্য এক খবৰ। ভাত খোৱাৰ সলনি আপুনি ভৰিব নালাগে বিল। খাদ্য গ্ৰহণ কৰাৰ বিনিময়ত আপোনাকহে ওলোটাই প্ৰদান কৰা হ'ব ধন। সেয়াও 100-200 টকা নহয়, আপোনাক উপহাৰ হিচাপে দিয়া হ'ব 1 লাখ কোটি টকা। কথাটো শুনি আপুনি চাগৈ আচৰিত হৈছে। হয়, আমি ঠিকেই কৈছোঁ, আপুনিও ঠিকেই শুনিছে। পিছে এই বিশেষ অফাৰটো ক'ত আছে? আপোনাৰ বাবে থাকিব বিশেষ এটা চৰ্ত। আপুনি যাব লাগিব শিৱসাগৰ জিলাৰ মগৰহাটলৈ। আপুনি 7 মিনিটৰ ভিতৰত খাব লাগিব 2 কিলোগ্ৰামতকৈ অধিক ভাত। হয়, আমি আপোনাক জনাবলৈ লৈছোঁ এক ব্যতিক্ৰমী এক প্ৰতিযোগিতাৰ বিষয়ে। শিৱসাগৰৰ মগৰাহাটত এইবাৰ আপোনাক এসাঁজ ভাত খুৱাবলৈ চলিছে আড়ম্বৰপূৰ্ণ আয়োজন। নানাবিধ সুস্বাদু থলুৱা ব্যঞ্জনেৰে সাজু কৰিছে এই বিশেষ ভাতসাজ। এই প্ৰতিযোগিতাত প্ৰথম বিজয়ীজনে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ। শিৱসাগৰ জিলাৰ মগৰাহাটত মুৰাৰী কৃষ্ণ যুৱ সমাজে আয়োজন কৰিছে ভাত খোৱা প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত আপুনি জয়ী হ'ব পাৰিলে প্ৰথম পুৰস্কাৰ হিচাপে পাব 1 লাখ টকা। আমি আমাৰ এই ভাত খোৱা প্ৰতিযোগিতাখনৰ মনলৈ অহা উদ্দেশ্যটো আছিলে আমাৰ এটা ভাওনাৰ পৰা আদি কৰি গোটেই বিহুলৈকে কৰা আমাৰ এটা টীম আছে মুৰাৰী কৃষ্ণ। সেই মুৰাৰী কৃষ্ণ গোটেই আমাৰ লগৰ গোটেই ল'ৰা পৰা আদি কৰি যিখিনি আমাৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোককো আমি সুধিছিলোঁ যে তাৰপৰা আমাৰ এটা লগৰ ৰণদীপ বৰুৱা বুলি কয়, তেখেতৰ গৃহতে আমি এইটো এটা আলোচনা কৰি আছিলোঁ যে নতুনকৈ এখন প্ৰতিযোগিতা পাতিব পৰা হয় নেকি কিবা। অহা আমি 2022-ত আমাৰ এখন বিহু পাতি গৈছিলোঁ এতিয়া মুৰাৰী কৃষ্ণ যুৱ সমাজৰ উদ্যোগত। তাৰপিছত এইবাৰ ভাবিলোঁ যে আমি নতুনকৈ যিহেতু আমাৰ টীমটো ওলাইছে, আমি এখন নতুন কিবা প্ৰতিযোগিতা পাতিব পাৰি নেকি। সেই মনলৈ আহোঁতে আমি গোটেইখিনি আলোচনা কৰোঁতে পটককৈ মনলৈ আহিলে যে অসমততো বহুতো প্ৰতিযোগী হৈ আছে, কিন্তু এনেকুৱা এখন ব্যক্তমিক প্ৰতিযোগিতা হোৱা নাই ভাত খোৱা। তেতিয়া আমি গোটেইখিনিয়ে ভাবিলোঁ যে এখন ভাত খোৱা প্ৰতিযোগিতা পাতিব পাৰি নেকি। তেতিয়া গোটেইখিনিয়ে ভাবোঁতে আমি ল'ৰাখিনিয়ে গোটেইখিনি লগ হৈ ভাবিলোঁ পাৰি। তেতিয়া আমি আমাৰ অসমৰ যুৱ নেতা লাচিত গগৈ ডাঙৰীয়া তেখেতলৈ তেতিয়া আমি ফোন কৰিছিলোঁ। তেখেতক সুধিছিলোঁ যে দাদা আপুনি আমাৰ লগত থাকিব পাৰিব নেকি, আমাৰ এনেকুৱা এখন প্ৰতিযোগিতা আমি পাতিবলৈ আগবাঢ়ি আহিছোঁ। তেতিয়া তেখেতে ক'লে যে নিশ্চয় তোমালোকৰ লগত মই আছোঁ। তেতিয়া তেওঁ সেই সাহস দিয়াৰ বাবে আমি এই প্ৰতিযোগিতাখন পাতিবলৈ আগবাঢ়ি আহিলোঁ। প্ৰতিযোগিতাখন আমি আগবাঢ়ি আহি আমি পতাৰ সিদ্ধান্ত ল'লোঁ। এইটো প্ৰতিযোগিতাখন আপোনাৰ 5 নৱেম্বৰত আছে। হয় হয়, আমাৰ মূল নিয়মাৱলী বুলি ক'বলৈ হ'লে কৈ দিব আমাৰ গোটেইখিনি আমাৰ ইয়াতে। আপোনালোকৰ নিয়মাৱলীবোৰ এনেকুৱা: এদিনীয়া কাৰ্যসূচীৰে প্ৰতিযোগিতাখনি আয়োজন কৰাৰ বাবে প্ৰতিযোগীৰ সংখ্যা 1500 জনৰ ভিতৰত সীমিত ৰখা হৈছে। সদৌ অসম ভিত্তিত প্ৰতিযোগিতাখনি আয়োজন কৰাৰ বাবে প্ৰতিজন প্ৰতিযোগীয়ে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড কমিটিৰ ওচৰত দাঙি ধৰিব লাগিব। প্ৰতিযোগিতাৰ যোগদান মাচুল 1000 টকা। অক্টোবৰ মাহৰ 30 তাৰিখৰ ভিতৰত কমিটিক তলত দিয়া নম্বৰত যোগাযোগ কৰি প্ৰতিযোগিতাৰ ভৰ্তি মাচুল আদায় কৰিব লাগিব। যোগাযোগ নম্বৰকেইটা হ'ল আপোনাৰ 9065657252, 9065158432, 7099833461। আৰু আপোনাৰ খাদ্য সম্ভাৰবোৰ হৈছে ভাত, দাইল, হাঁহ মাংস, কুকুৰা মাংস, মাছ, কণী, শুকান ভাজি আৰু জলকীয়া ভাজি। প্ৰতিযোগিতা পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ সময়সীমা 7 মিনিট আৰু এই সময়ৰ ভিতৰত যিজন প্ৰতিযোগীয়ে ওজন ভিত্তিত সকলোতকৈ বেছি খাদ্য খাব পাৰিব তেখেতক প্ৰথম পুৰস্কাৰ প্ৰাপ্ত হিচাপে ঘোষণা কৰা হ'ব। সেইদৰে ওজন ভিত্তিত বাকী প্ৰতিযোগীসকলক ক্ৰম অনুসাৰে পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেখেতৰ ভৰ্তি মাচুল ঘূৰাই দিয়া নহ'ব। লগতে খাদ্যস্থলীলৈ কোনো ধৰণৰ সামগ্ৰী লগত আনিবলৈ দিয়া নহ'ব। প্ৰতিযোগীয়ে কেৱল এখন হাতেৰে খাদ্য সেৱন কৰিব পাৰিব। কোনো শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। প্ৰতিযোগিতাস্থলীত প্ৰতিযোগীৰ বাবে প্ৰাৰম্ভিক চিকিৎসাৰ ব্যৱস্থা ৰখা হ'ব। প্ৰতিযোগিতাত যদি কোনো সমবিজয়ী হয় তেতিয়া লটাৰী যোগে পুৰস্কাৰ প্ৰদান কৰা হ'ব, বা তেওঁলোকে যদি ভাবে যে আমি আৰু খাব পাৰিম, যদি সমবিজয়ী হোৱা কেইজনে ভাবে যে আৰু খাব পাৰিম, তেতিয়া আমি তেওঁলোকক সকলোকে সুধি ল'ম যে খাব পাৰিবনে। যদি খাওঁ বুলি কয় তেতিয়া আমি সময়সীমাটো বান্ধি নিদিওঁ, তেওঁলোকে যিমান খাব পাৰে আৰু যোনজনে সেইকলৈকে টিকি থাকিব তেওঁক আমি প্ৰথম বা যি পুৰস্কাৰ পায় তেওঁক সেইটো পুৰস্কাৰ আমি দিম।
প্ৰতিযোগীক দিয়া সকলো আঞ্জা গ্ৰহণ কৰিব লাগিব। যদিহে কোনো প্ৰতিযোগীয়ে উল্লেখিত খাদ্য সম্ভাৰৰ ভিতৰত কোনো এবিধ আঞ্জা গ্ৰহণ নকৰে, তেতিয়া উক্ত আঞ্জাবিধৰ ওজন প্ৰতিযোগীক দিয়া ভাতৰ থালিৰ পৰা বিয়োগ কৰি দিয়া হ'ব। এতিয়া তোমালোকৰ যি পুৰস্কাৰসমূহ কেনেধৰণৰ? আমাৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000, তৃতীয় 30,000, আৰু চতুৰ্থ পুৰস্কাৰ 10,000, পঞ্চম পুৰস্কাৰ 5,000। এতিয়ালৈকে তোমালোকৰ কোনোবাই পঞ্জীয়ন কৰিছে নেকি? পঞ্জীয়ন নাই কৰা। এতিয়া পঞ্জীয়ন কেতিয়াবা খুলিবা? পঞ্জীয়ন আমি আজিও খোলা কথা আছিলে। নাজিৰাৰ পৰা ৰঞ্জিত সভা পণ্ডিতৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।